দাদা কৃষ্ণধন গোপী হবে প্রেম ভক্তির বলেরে বৈশ্য করে জগততে অক্ষয় কীর্তি করিলে স্থাপন। নিশ্চয় ভাই। সেইভাবে দাদা ভাই ভক্তসকলৰ আৰু গোপীসকলৰ আমি দাসৰ দাস হৈ তেওঁলোকক ৰক্ষা কৰি থাকিব লাগিব। কৃষ্ণধন দাদা ভকতসকল তেন্তে তোমাতকৈ শ্ৰেষ্ঠ। নিশ্চয় নিশ্চয় দাদা, ভকতসকল মোতকৈ শ্ৰেষ্ঠ। ভকতেহে জানা মোৰে হৃদয় নিশ্চয়, আমিহে জানা ভকতৰ হৃদয়। মই বিনা ভকতে নিশ্চিন্তে আন, ভকতক পৰে মই নিশ্চিন্ত হোৱা ন। কৃষ্ণধন দাদা তুমি যদি ভকতৰ হৃদয় ভকতৰ প্ৰাণ, তেন্তে গোপীসৱক ইমান কষ্ট দিয়াৰ কাৰণ কি ভাই? দাদা এই বিশ্ব ব্ৰহ্মাণ্ডত মোৰ বাদে সকলো জীৱ মায়াত আবদ্ধ। যি জীৱই কায় মন বাক্য একত্ৰ কৰি মোতেই শৰণ লৈছে, সেইসকল মোৰ একান্ত ভক্ত। আৰু আমি তেওঁলোকৰ দাসৰ দাস। দাদা ভাই গোপীসকলৰ প্ৰেম ভক্তিত তুষ্ট হৈ আমি যি ৰাসক্ৰিয়া কৰিলোঁ, নিশ্চয় ভাই। ইও তাৰে এক নিদৰ্শন। বাৰু কৃষ্ণধন কোৱা দাদা, কোৱাচোন, কংস মামাই বাৰু মুক্তি পাবনে? নিশ্চয় নিশ্চয় পাব দাদা।
মামা কংসই বৈৰীভাৱে মুক্ত পাব। শুনা শুনা দাদা, কোৱা ভাই। আমি ভূভাৰ হৰণৰ অৰ্থে এই বিশ্ব ব্ৰহ্মাণ্ডতে জন্ম লৈছোঁ। যেতিয়াই ভক্তসকলৰ ওপৰত অত্যাচাৰ, অনাচাৰ, উৎপীড়ন, প্ৰপীড়ন, নাৰী নিৰ্যাতন আদি ঘটনা হয়, তেতিয়াই ভক্তসকলকে উদ্ধাৰৰ বাবে আমি যুগে 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 হওঁ অৱতাৰ। কৃষ্ণয়া বাসুদেবায়া হরে পরমাত্মনে প্রণতু ক্লেশনাশায় গোবিন্দায় নমো ৰোহিণীয়ে আমালৈ নিশ্চয় বাট চাই আছে। ব'লা দাদা, আমি আইৰ সমীপে যাওঁ। কৃষ্ণধন, কোৱা দাদা। তুমিয়েই এই সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ কাৰণ। নোৱাৰো বুজিবা মই তোমাৰ অপাৰ মহিমা। দাদা বাৰু ভাই, কোৱা। ব'লা যাওঁ আমি এতিয়া আইৰ সমীপে। আহা দাদা। কেতু মহারাজ মথুরার এক শক্তি সম্রাট মই মোর ভয়ত না নর যক্ষ রক্ষ সকলো ভয় কম্পমান সকলোৱে মান্য কৰে মোক
ধৈৰ্যৱান বুলি যেনে ইচ্ছা মই তেনে কৰিছো বিধান কাৰণ মই মথুৰাৰ একচ্ছত্ৰী সম্ৰাট ভোজৰাজ কংস সঁচা কথা মহাৰাজ এই ভোজৰাজ কংসৰ বিক্ৰমৰ কথা ও পীড়িত নহয়েই ত্ৰিভুৱনবাসী যাৰ ভয় স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ পাখি ঘোঁৰাখৰে হয় কম্পমান তেনেস্থলত কাৰ আছে এনে সাহস যি আহি এই মথুৰাৰ জ্বলন্ত অগ্নিত আহুতি দিব কৰে যদি কোনোবাই বিৰুদ্ধাচৰণ ভোজৰাজ কংসৰ দেখিবলৈ দিয়া এই জগতে কালকেতুৰ পৰাক্ৰম কিমান গতি কিমান দেখিব দেখিব জগতে কালকেতুৰ সংঘাত মতে আগমনে আজি প্ৰবৃত্ত কৰিলে মথুৰা নগৰ বাৰু কওকচোন দেৱৰীকে আছে নেকি কিবা নবীন সংবাদ কিবা কাৰ্য মই কৰিম সাধন দেৱৰীকে নাই কোনো নবীন সংবাদ বহুদিন মথুৰাৰ খাৰ খবৰ নাই বাবে আপোনাৰ মথুৰাতে প্ৰৱেশিলো মই বাৰু ভোজৰাজ কংস দেৱৰীকে আপোনাৰ প্ৰাণৰ পৰি ৰামকৃষ্ণক বধ কৰা হ'লনে বাৰু নাই হোৱা দেৱৰীকে ৰামকৃষ্ণ এতিয়াও জীৱিত বকা পলম্বা আদি কৰি যত বীৰগল মই কৰিলো প্ৰেৰণ সকলো নিধন হ'ল ৰামকৃষ্ণৰ হাতত নাৰায়ণ নাৰায়ণ আচৰিত যাৰ ভয়ত তলৈক্য হৈ কম্পমানে তেনে দুৰ্য শক্তি লৈ ভোজৰাজ কংসই সামান্য দুটি শিশু হাতত কৰিছে পৰাজয় দেৱৰীকে বাৰু ভোজৰাজ কংস সঁচাকৈ নন্দৰ সুতৰ কলীয়া কৃষ্ণই নন্দৰ গৃহত জন্ম ধাৰণ কৰিছিল নে বাৰু দেৱৰীকে কিয় পলাপ বচন তুমি
কৰিছাচৰণ নাৰায়ণ নাৰায়ণ প্ৰলাপ নহয়তো ধ্ৰুৱ সত্য প্ৰলাপ নহয়তো ধ্ৰুৱ সত্য দেৱদেখী প্ৰলাপ নহয়তো ধ্ৰুৱ সত্য প্ৰলাপ নহয়তো ধ্ৰুৱ সত্য মহাৰাজ প্ৰলাপ নহয়তো ধ্ৰুৱ সত্য তেন্তে কোন দেৱদেখী সেই নন্দসুত কলীয়া কৃষ্ণ নাৰায়ণ নাৰায়ণ নন্দৰ সুতৰ কলীয়া কৃষ্ণ কোন জানানে কোন দেৱদেখী নন্দৰ সুতৰ কলীয়া কৃষ্ণ কোন 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 দেৱদেখী নন্দসুতৰ কলীয়া কৃষ্ণৰ দৈৱকী গৰ্ভজাত অষ্টম সন্তান নন্দসুত কলীয়া কৃষ্ণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নন্দসুত কলীয়া কৃষ্ণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ দেৱাগ্নি তপ্তকৈ জ্বলিবৰ বাবে বসুদেৱে নন্দৰ কন্যা যোগমায়াক আপোনাৰ হাতত কৰিলে তোমাক কিন্তু ঘোৰ প্ৰতাৰণা কৰিলে দেৱদেখী আৰু অধৈৰ্য নকৰিব মই প্ৰতাৰণা কৰিলে বসুদেৱ দৈৱকীয়ে প্ৰতাৰণা কৰিলে লোকেতো দিয়া মোক কৃষ্ণ তৰোৱাল এটি মুহূৰ্ততে বসুদেৱ দৈৱকীৰ বুকু ভেদ কৰি ৰুদ্ধ কৰোঁ আজি কংসৰ মৃত্যুৰ দুৱাৰ নাৰায়ণ নাৰায়ণ বসুদেৱ দৈৱকীৰ দুখ কি মহাৰাজ বসুদেৱ তোমাৰ শত্ৰু নহয় তোমাৰ শত্ৰু সেই নন্দসুতৰ কলীয়া কৃষ্ণ যুৱৰাজ কংসৰ শত্ৰুক বধিবৰ হেতু অতি শীঘ্ৰে হোৱা প্ৰস্তুত তেন্তে কওক দেৱদেখী কি উপায়েৰে মই বধ কৰিব পাৰিম নন্দসুত কলীয়া কৃষ্ণ কওক দেৱদেখী উপায় 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 আছে এক উপায় অহা চতুৰ্দশী তিথি দিনাখন এক ধনুযজ্ঞ কৰি আয়োজন ৰামকৃষ্ণক নিমন্ত্ৰণ কৰা মথুৰাৰ পুৰীলে আৰু তেতিয়াই বধ কৰিব পাৰিবা তুমি সেই ৰামকৃষ্ণ উত্তম পৰামৰ্শ তেন্তে শুক্ল চতুৰ্দশী তিথি এক ধনুযজ্ঞ কৰি আয়োজন নিমন্ত্ৰণ জনাম মোৰ এই চিৰহত্ত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান পিছে চাবা যাতে দেৱদেখী পিছে চাবা যাতে কোনো পক্ষে পৰাব নোৱাৰে ৰামকৃষ্ণ এই মথুৰাৰ পুৰত যদিহে কৰে পলায়ন জানিবা নিশ্চয় মৰণ তোমাৰ দেৱদেখী নাৰায়ণ নাৰায়ণ দেৱদেখী এ শুনা শুনা ভোজৰাত মোহৰ বচন দেৱদেখী এই হস্তে হস্তে সুসজ্জিত শুৱা সাৱধান শুনা শুনা ভোজৰাত মোহৰ বচন হস্তে হস্তে সুসজ্জিত শুৱা সাৱধান যদিহে কৰিব নোৱাৰা শত্ৰুক নিধন তেতিয়া কি কৰিবা উপায় দিয়ক দেৱদেখী উপায় দিয়ক দেৱদেখী কৰিব নোৱাৰা যদি দৈত কণী নাৰায়ণ দেৱদেখী তালোকেতো মহাৰাজ শুনিলে নহয় দেৱদেখীৰ কথা অতি শীঘ্ৰে ধনুযজ্ঞ কৰি আয়োজন নিমন্ত্ৰণ জনোৱা এই নন্দসুত কলীয়া কৃষ্ণ কি কীৰ্তন্য মহাৰাজ এনেদৰে অনুযজ্ঞ কৰি আয়োজন চন্দ্ৰ দিবাকৰ থাকে মানে ৰাখিব মনত নিশ্চয় নিশ্চয় আমি
বধ কৰিম সেই ৰামকৃষ্ণকে নিয়তি চাই ল নিয়তি কিদৰে কুংখই ৰোধ কৰিব নিজৰ এই মৃত্যুৰ দুৱাৰ এইবাৰ স্বৰ্গৰ দেৱতা কেনেকৈ ৰক্ষা কৰিব এই ৰামকৃষ্ণ কালকেতু বলা বলা অতি শিক্ষে ধনুযজ্ঞ কৰোঁ এজন বলা মহাৰাজ তোমালোকৰ দেৱবাণীৰ সোৱাদিনা দেৱবাণীৰ কথা তোমাৰ নিশ্চয় মনত আছে আছে ৰাজন তুমিও কৰিছিলা সেইখন প্ৰতিজ্ঞা হয় ৰাজন ময়ো কৰিছিলোঁ এক সেইখন প্ৰতিজ্ঞা বাৰু কোৱাচোন বসুদেৱ দেৱকীৰ গৰ্ভজাত অষ্টম সন্তান ৰূপে সঁচাকৈ কন্যাৰত্ন জন্ম হৈছিল তুমি কি লিখেছিলা দাদা মোক বন্ধ কৰি পিকাচিনি তোৰ কোনো বক্তব্যই মই শুনিব নিবিচাৰো বিশ্বাসঘাতক মিথ্যাবাদী বিশ্বাসঘাতক কৰিবলৈ তুমি অধিকাৰ ক'ত পালা কি কৰিম ৰাজন পাইছা মানে প্ৰতিজ্ঞাৰ কৰিছিল পালন তাৰ পাছত কোৱা বসুদেৱ বিধিৰ বিধান ৰাজন এক বিধিৰ বিধান বিধিৰ বিধান কোন বিধি বসুদেৱ কোন বিধিয়ে কৰালে তোমাৰ এনো
নোৱা অকাৰ্য বাৰু কোৱা বসুদেৱ এতিয়াও সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান জীৱিত নে কোৱা তাৰ ভয়ত ভোজৰাজ কংস এতিয়াও কম্পমা দাদা তোমাৰ কথা মতে মাতৃস্নেহ ত্যাগ কৰি 6 পুত্ৰ তোমাৰ হাতত অৰ্পণ কৰিছিলোঁ আৰু তাৰ পাছত তোমাৰ সঁচাকৈ কন্যাৰত্ন জন্ম হৈছিল নে তুমি জানো তাৰে সাক্ষী নাছিলা সত্য কথা কোৱা সেই কন্যাৰত্ন তুমি ক'ত পাইছিলা শুনা ৰাজন সেই কন্যা শিশু ৰত্ন আছিল নন্দৰাণী যশোদাৰ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানৰ বিনিময়ত সেই কন্যা ৰত্ন শিশু আমি বসুদেৱে কংসৰ দাবানলত সীতাহতে কৰিছিলোঁ প্ৰদান বসুদেৱ সঁচাকৈ মই তোমাৰ ধন্যবাদৰ পাত্ৰ এতিয়াও যে তোমালোক জীয়াই আছা তোমালোকৰ তাৰ মাংস এতিয়াও যে শিয়াল কুকুৰে ভক্ষণ কৰা নাই ক্ষমা কৰিবা ৰাজন ক্ষমা কৰিবা জীৱন মৰণৰ গৰাকী তুমি নোহোৱা ৰাজন এটি সামান্য শিশুৰ বাবে আজি কাতৰ হ'বলৈ তোমাৰ লাজ নালাগিল মূৰ্খ শুনাতেন্তে বসুদেৱৰ দৈৱকী অহা চতুৰ্দশী তিথি এক ধনুযজ্ঞ কৰি আয়োজন নিমন্ত্ৰণ জনাইছো মই মোৰেই প্ৰাণবৈৰী হৰিয়া কৃষ্ণ আৰু সেইদিনা অংশৰ মৰণ জানো ইমান সহজ
দয়া নাই, ক্ষমা নাই, ধ্বংসৰ প্ৰাণ। লোকেতো লৈ যোৱা বসুদেৱ দৈত্যকে এনেভাৱে ন শাস্তি কৰিব প্ৰদান, যাক দেখিলে স্বৰ্গৰ দেৱতাৰ বকু ভয় কম্পিত। কিয়ক মহাৰাজ, এই মুহূৰ্ততে ইহঁতৰ মুণ্ডপিণ্ড অৰ্পণ কৰোঁ মই আপোনাৰ চৰণত। লৈ যোৱা কলকেতো রাম প্রবেশী খভার মাঝে দানপতি অক্রূর। আরে রাম সুন্দর থাম মথুরা রাজ্য রাজে অন্ধকার বয় নিষ্ঠুর পুত্ৰৰ ক্ষীৰণীয় কাৰ্য পিতা বন্দী আজি অন্ধকাৰ কাৰাগাৰত। কি দুখ আছিল পিতা বৎসল ৰজাৰ। হে প্ৰভু দয়াময়, মথুৰাৰ প্ৰজাৰ নহবনে শান্তি। হে প্ৰভু দয়াময়, উদ্ধাৰ কৰা আজি মথুৰাবাসী। বাৰু যাওঁ, কংস ৰাজে নিমন্ত্ৰণ কৰিছিলে মোক ৰাজসভালৈ। কিয় বা আজি নিমন্ত্ৰণ কৰিলে এই অক্ৰূৰক? যাওঁ মই কংস ৰাজসভালৈ।